গতিকে এটা অজগৰ সাপ আমাৰ মৰিয়াল গাঁৱত খুব পাহাৰৰ দাঁতি কাষৰীয়া তাতে ওলাইছে এটা অজগৰ হাবি আচলতে ভোকত আছে কাৰণে তো গতিকে ইয়াক ৰেস্কিউ কৰিবলৈ আহিলোঁ উদ্ধাৰ কৰি পিনি এতিয়া লাহেকৈ তালৈ লৈ যাম বাইদেউ হাতটো চাই ল'ম অঁ সেই তাত পানীত এৰি দিয়া হ'ব দুখ পাব দেই গতিকে ইয়াক আজি ৰেস্কিউ কৰা হ'ব তো আনিছোঁ অকণমান আপোনালোকক দেখুৱাবলৈ কাৰণে মোনাৰ পৰা উলিয়াই দিছোঁ আৰু ইয়াত আমি আছোঁ গিবনত আৰু জীৱন অভয়াৰণ্যত ইয়াক মুকলি কৰি দিয়া হ'ব আৰু ই আচলতে খুব ভোকত বহুত দিন ভাত মানে খাদ্য ইয়াত যিটো চিকাৰ থাকে সেই চিকাৰটো চাগে কৰা নাই মই সেই কৰি মিলি দিয়ক তো গতিকে কিমান আছে এই টেপটো চাওঁ এই টেপটো আছে কিমান দীঘল আছে ইয়াক চাব লাগিব কেইফুট 8 ফুট 11 ইঞ্চি আছে ইয়াত দীঘল গতিকে যিহেতু খুব হেৰিত আছে আমনি নকৰোঁ বেছি দেৰি আপোনালোকৰ বাবে অকণমান সময় দেখুৱালোঁ আৰু এইখন আছে গিবন অভয়াৰণ্য ইয়াত বিভিন্ন ধৰণৰ সাপ আচলতে ৰেস্কিউ ইয়াতে কৰি মেলি দিয়া হয় সাধাৰণতে খুব কম গতিকে ইয়াক আমি মেলি দিবগৈ লাগিব ভাবিছে